Hello friends, how are you? আজি মই এটা বহুত ইন্টারেস্টিং টপিক লৈ আহিছো যে আপোনাৰ বন্ধু বা কাৰো মোবাইল যদি মানে ফাইল লক গ্যালারি লক সিকিউরিটি মাৰি থয় এটো কেনেকৈ খুলিব বা হেতু সেই ফাইলত কেনেকৈ এন্টাৰ কৰিব আপুনি মোবাইলটো তো হাতত লৈ পিছে কিন্তু আপুনি একোৱে ওলাব নোৱাৰে তো এনেকুৱা স্ট্ৰাগল মানে এনেকুৱা প্ৰবলেমৰ ফেস টু ফেস হলে আপুনি কি কৰিব লাগিব যে আপুনি প্ৰথমতে তাৰ স্ক্রিন লকটো খুলি লব নেক্সট আপনি তার যিকোনো ফাইলত যদি এন্টার করে চাব এনেকুৱা আহি যাব সাপোজ মই গ্যালারিখনে ওপেন কৰিলো চাওক এনেকটো আহি গেল তো আপুনি তো নাজানে হি কি লক মাৰি থৰিছে তো এনেকুৱা হলে আপোনাক মই এটা বহুত ভাল মানে বহুত এটা মজাৰ বস্তু আজি শিকাই আছো তো আপুনি এনেকুৱা হলে কি কৰিব প্ৰথমতে ক্ৰোম ব্ৰাউজাৰত যাব যায় অফলাইন থাকিব লাগিব অনলাইন থাকিলে নহব ক্ৰোম ব্ৰাউজাৰত যাব যাৰ পিছত আপুনি ইয়াত সার্চ কৰিব ফাইলস search that //sd card go কি ধুনিয়াকৈ ফাইলৰ গোটেইখিনি ডিটেইলছ উলাই আহিল ইয়াত আপুনি ওপেন কৰিলে যিকোনো এটা বস্তু ইয়াত পৰা চাব পাৰে মই চাব এটা ফটোৱে মই ওপেন কৰো চাও DCIM ৰ পৰা চাও ক্যামেৰাৰ পৰা চালো ফটো এটা চাও সাপোজ মই সব ইয়াৰ পৰা যিকোনো এটা ফটো এসব কি ধুনিয়াকৈ উলাই আহিল তো ফ্ৰেন্ড আপুনিও এনেকুৱাকৈ বেলেগৰ মোবাইল পৰা গোটেইখিনি ডিটেইলছ আপুনি চাব পাৰিব কিন্তু কি অলপো গম নাপাব তো ফ্ৰেন্ড এটো হয় এটো মজাৰ বিষয় তো আজিৰ কাৰণে এখিনি থাকক আৰু আগলৈ এনেকুৱা যাতে মজাৰ বস্তু মই আপোনালোকলৈ আনাৰ সুযোগ পাও তাৰ কাৰণে মোৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ।